নহয় আঙুলি কাটি পেলোৱা হাত কাটি পেলোৱা ভৰি কাটি পেলোৱা সাংসদৰ যদি এনেকুৱা চিন্তা চৰ্চা হয় তেতিয়াহ'লে মই ভাবোঁ তেওঁলোকে নিৰ্বাচনৰ আগতে পৰাজিত হ'ম বুলি এটা সংশয় কৰিছে তাৰ কাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক কৈছে আচলতে মই কোনো প্ৰাৰ্থীকেই যিসকল প্ৰাৰ্থী হ'ব তেওঁলোকক মই বেয়াকৈ কোৱাৰ কথা ভবা নাই তেওঁলোকৰ নিগেটিভ কথাবিলাক বেছি কোৱাতকৈ আমি BPF দলে ভৱিষ্যতে বিজয়ী হোৱাৰ পিছত কি ভাল কথা কৰিম ভাল কাম কৰিম সেইটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব মই আচলতে আচৰিত হৈছোঁ এই কবিৰালে এটা সৰু ঠাই হৰিচিঙা যিটো চিট আমাৰ আৰু সৰু ঠাইত 300-400 পুৰুষ মহিলা দলত যোগদান কৰাটো BPF দলৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা তেওঁলোকক মই BPF দলৰ চেণ্ট্ৰেল কমিটিৰ উপসভাপতি হিচাপে মই অন্তৰেৰে সৈতে আদৰি লৈছোঁ তেখেতসকল আজিৰ পৰা আমাৰ সহযোগী হ'ব তাৰ লগতে যিসকল আমাৰ দলীয় কৰ্মী আজি গোট খাইছে সভাখন উপলক্ষে তেওঁলোককো দৃঢ়তাৰে আগন্তুক MP ইলেকশ্যন ৰাইজৰ ভোট খুজি যাতে বিজয়ী কৰিব পাৰে তাৰ আশা কৰিছোঁ 5টা বছৰটো আমাৰ টাৰ্গেট নহয় আমাৰ টাৰ্গেট হৈছে যোৱা 20টা বছৰে এটা ৰাজনৈতিক দলে বিশেষকৈ মঙলদৈ সমষ্টিত তেওঁলোকে বিজয়ী হৈ আছে আৰু যিটো সমষ্টিৰ নাম এতিয়া দৰং ওদালগুৰি গতিকে তেওঁলোকে উত্তৰ দিব লাগিব ৰাইজক 20 বছৰত কি কৰিছে 20 বছৰত ক'ত কি কাম কৰিলে উত্তৰ দিব লাগিব ৰাইজক আৰু মই ৰাইজক অনুৰোধ কৰিম যে যোৱা 20টা বছৰে যদি তেওঁলোকৰ অঞ্চলত একো কাম কৰা নাই তেওঁলোকে ভোট দিব নালাগে আমাক ভোট দিয়ক আমি অল্টাৰনেটিভ দিছোঁ BPF-এ আমি অল্টাৰনেটিভ দিছোঁ আমাক তেওঁলোকে ভোট প্ৰদান কৰক আৰু সুবিধা দিয়ক যে আমি এটা পৰিৱৰ্তন আনিব পাৰিম নে নাই সুবিধা এটা দিব লাগে ৰাইজ আপুনি কিয় জিতিব মই এইকাৰণে জিকিম যে আমাৰ হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াই যোৱা 17 বছৰে যে আমূল পৰিৱৰ্তন BTC যাক বুলি কোৱা হয় যে BTC স্ৰষ্টা বুলি কোৱা হয় তেওঁৰ যি কাম কাজ সেইটো অসমৰ BTCৰ বাহিৰতো যথেষ্ট সুনাম অৰ্জন কৰিছে আৰু আপোনালোকে জানে আমাৰ দলটো আঞ্চলিক ৰাজনৈতিক দল মাত্ৰ BTCত কনচেনট্ৰেট নহয় ষ্টেট লেভেলৰ দল আৰু এই দলটো অসমৰ বাহিৰতো BTCৰ বাহিৰতো তাৰ মানে আমাৰ সমানে কৰ্তৃত্ব আছে আমাক যেতিয়া ৰেজিষ্ট্ৰেশ্যন দিয়ে তেতিয়া সেই ৰেজিষ্ট্ৰেশ্যনটো আমাক গোটেই অসম ভিত্তিত দিছে আৰু আমাক কাম কাজৰ কাৰণে ৰাইজে ভোট দিব বুলি আশা ৰাখিছোঁ কাৰণ হাগ্ৰামৰ মহিলাৰী এগৰাকী কাম কাজ কৰিব পৰা নেতা আৰু তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও সমগ্ৰ অঞ্চলটোৰ কাৰণে ধন বিত্ত আনিব পাৰিব আৰু পাৰ্লিয়ামেণ্টত সমগ্ৰ ৰাজ্যখনৰ হকেই আমি বিষয়সমূহ এড্ৰেছ কৰিম সেইবিলাক বিষয় জাতীয় সমস্যা হ'ব পাৰে আমাৰ ৰাইজৰ বিভিন্ন জনগোষ্ঠীৰ নিজা সমস্যা হ'ব পাৰে সেইবিলাক আমি প্ৰপাৰলি দিল্লীত আমি এড্ৰেছ কৰিম মই যোৱাকালি গোটেই সমষ্টিটোতে মই ঘূৰিছোঁ ভিতৰ আৰু বাহিৰ আমাৰ ভিতৰত দুই এগৰাকীৰ বাহিৰে স্পেচিফিকেলি ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ বাহিৰে বোধহয় আমাক BPF-ৰ প্ৰাৰ্থীগৰাকীক সকলোৱে ভোট দিব আমি ৰেকৰ্ড ভোট পাই ইয়াত 1 নম্বৰ হ'ম আৰু বাহিৰত আমি সন্দেহ কৰিছোঁ যে বাহিৰতো আমি 1 নম্বৰ হ'ম গতিকে কোনো কাৰণতে বিজেপি প্ৰতিদ্বন্দ্বিতাত আহিব বুলি ভবা নাই যিয়ে মাত্ৰ এটা জনগোষ্ঠীৰ মই কোচৰ লিডাৰ মই বড়োৰ লিডাৰ এনেকুৱা যিবিলাকে ভাবে সেইবিলাকে MP হ'বলৈ আহিব নালাগে এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব খোজাবিলাকে ৰাজনৈতিক দলৰ প্ৰতিনিধি হ'ব নালাগে উদ্দেশ্য প্ৰমোদ বড়োৱে বহুকেইটা বিষয়ত নিজৰ স্থিতি সাল সলনি কৰিছে আৰু প্ৰমোদ বড়োৰ এনেকুৱা সিদ্ধান্তই গোটেই BTCৰ মানুহক লাজত পেলাইছে এইবাৰ আমাৰ কাৰণে বিশেষকৈ আমাৰ ওদালগুৰি জিলাৰ কাৰণে তামোলপুৰ আমি সৌভাগ্য যে এইবাৰ নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰাত আমাৰ দৰং ওদালগুৰি নামকৰণেৰে আমি লোকসভা সমষ্টি পাইছোঁ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু যোৱা 20টা বছৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা এই মঙলদৈ লোকসভা সমষ্টিত তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিলে
আৰু প্ৰায়বিলাক নিৰ্বাচনত আমি BPF দলৰ পৰাই তেওঁলোকক আমি সমৰ্থন আগবঢ়াইছিলোঁ কিন্তু আমি দেখিলোঁ যোৱা 20টা বছৰত যদিও তেওঁলোকক আমি সমৰ্থন কৰিছিলোঁ আমাৰ জনপ্ৰতিনিধিৰ পৰা তেনেকৈ আমি সুযোগ সুবিধাবিলাক আমি নাপালোঁ আমাৰ এই অঞ্চলত যিবিলাক সমস্যা আছে এই সমস্যাৰ সম্বন্ধে তেওঁলোকে মাত নামাতিলে উন্নয়নমূলক কামৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে তো সেইকাৰণে এইবাৰ আমি BPF দল হিচাপে নিজাকে প্ৰাৰ্থী আমি দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু যোৱা পৰহি দিনা আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াক আমি দৰং ওদালগুৰি সমষ্টিৰ কাৰণে আমি প্ৰাৰ্থীটো প্ৰদান কৰিলোঁ আৰু এইবাৰ আমি দেখিছোঁ যেহেতু 20টা বছৰেও বিজেপিৰ যিসকল MP আছিলে তেওঁলোকে একো নকৰিলে আৰু বিশেষকৈ যোৱা 5টা বছৰত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক আমি বিপুল ভোটত আমি জয়ী কৰাইছিলোঁ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ কোনো দিনেও মানে তেওঁ আমাৰ লগত যোগাযোগ নকৰিলে এই অঞ্চলত কোনো ধৰণৰ উন্নয়নমূলক কাম তেওঁ নকৰিলে আজি আকৌ এইবাৰ তেওঁ দলীয় টিকেট পাইছে গতিকে ইতিমধ্যে আমাৰ BTC অঞ্চল বা আমাৰ অঞ্চলৰ ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে গতিকে তেখেতক যিহেতু প্ৰত্যাখ্যান কৰিছে তেওঁ একদম নিশ্চিতভাৱে তেওঁ হাৰিব আৰু অপশ্যন যিহেতু নাই আমাৰ দলৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো ডাঙৰীয়া বিপুল ভোটত এইবাৰ জয়ী হৈ যাব কাৰণ কংগ্ৰেছ দলৰ পৰা আমাৰ মাধৱ ৰাজবংশী ডাঙৰীয়া তেওঁলোকে টিকেট দিছে তেওঁ যথেষ্ট বয়সীয়াল মানুহ আৰু ইতিমধ্যে আমি শুনিছোঁ যে কোনেও নিজৰ ভোটটো মূল্যৱান ভোটটো মানে বেয়া কৰিব খোজা নাই জয়ী প্ৰাৰ্থীক দিবলৈ তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে গতিকে জয়ী হোৱা প্ৰাৰ্থীটো দেখা পাইছে দুৰ্গাদাস বড়ো ডাঙৰীয়াই আছে গতিকে এইবাৰ আমি BPF দলৰ পৰা বিপুল ভোটত জয়ী হৈ যাম